2024 চনৰ পেৰিছ অলিম্পিকৰ চূড়ান্ত খেলৰ পূৰ্বে ভাৰতৰ মহিলা মল্লযুঁজাৰু বিনেশ ফগটক ইতিমধ্যে অযোগ্য ঘোষণা কৰিছিলে পেৰিছ অলিম্পিকে আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে তুলপাৰ লাগিছিলে সমগ্ৰ ক্ৰীড়া জগতত বিনেশ ফগটে এই সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে ক্ৰীড়া সালিসী আদালতত ইতিমধ্যে গোচৰ তৰিছে আৰু যাৰ সিদ্ধান্ত এতিয়াও বৰ্তমানলৈকে দিয়া হোৱা নাই ইফালে আদালতে বিনেশ ফগটক চুকা প্ৰশ্নৰ উত্থাপন কৰিছে বুলি ইতিমধ্যে তথ্য প্ৰকাশ কৰা হৈছে আৰু ইতিমধ্যে আদালতৰ তিনিটা প্ৰশ্নৰ মুখামুখি হ'ব লাগিব মল্লযুঁজাৰুগৰাকীয়ে যেহেতু ইতিমধ্যে 2024 চনৰ যি পেৰিছ অলিম্পিকত যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনা আজি কবতেও কোনো এগৰাকী ভাৰতীয় ইতিমধ্যে পাহৰিব পৰা নাই মাত্ৰ চূড়ান্ত খেলৰ পূৰ্বে অৰ্থাৎ চূড়ান্ত খেল অনুষ্ঠিত হোৱাৰ কিছু সময়ৰ পূৰ্বে ইতিমধ্যে পেৰিছ অলিম্পিকে মাত্ৰ 100 গ্ৰাম ওজন অধিক হোৱাৰ বাবে মল্লযুঁজাৰু বিনেশ ফগটক ইতিমধ্যে অযোগ্য ঘোষণা কৰিছিলে আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতে ইতিমধ্যে পেৰিছ অলিম্পিকৰ যি ব্যৱস্থাপনা আছে সেই ব্যৱস্থাপনাৰ ওপৰত ইতিমধ্যে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ এই খবৰে তুলপাৰ লগাই থকা সময়তে সামাজিক মাধ্যমতো বিভিন্নজনে বিভিন্ন ধৰণে এই বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে বিভিন্নগৰাকী ভাৰতৰ যিসকল ক্ৰীড়া অনুৰাগী আছে বা যিসকল ক্ৰীড়া মহিৰুহ আছে তেওঁলোকেও ইতিমধ্যে বিনেশ ফগটৰ সমৰ্থনত মাত দিয়ে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোক সকলো বিনেশ ফগটৰ লগত আছে বুলি ইতিমধ্যে তথ্য প্ৰকাশ কৰা হৈছে ইয়াৰ উপৰিও এই ঘটনা সংঘটিত হোৱাৰ পিছতে ইতিমধ্যে মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণ কৰিছে বিনেশ ফগটে ইতিমধ্যে মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু আজি যেহেতু পেৰিছ অলিম্পিকৰ অন্তিমটো দিন সৰ্ববৃহৎ যি ক্ৰীড়া মহাকুম্ভ আছে সেই মহাকুম্ভৰ আজি অন্তিমটো দিন আৰু এইবাৰ ভাৰতে 6টাকৈ পদক অৰ্জন কৰি পেৰিছ অলিম্পিকত নিজৰ অভিযান ইতিমধ্যে সমাপ্ত কৰিছে 6টা পদকেৰে ইতিমধ্যে অভিযান সমাপ্ত কৰিবলৈ সক্ষম হৈছে পেৰিছ অলিম্পিকত এবাৰ ভাৰতে আৰু ইতিমধ্যে সপ্তমটো পদকৰ বাবে আদালতত যুঁজি আছে মল্লযুঁজাৰু বিনেশ ফগটে সপ্তমটো যি পদক আছে হয়তো বিনেশ ফগটৰ লগত যি ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গ'ল এবাৰ পেৰিছ অলিম্পিকত তাক লৈ এতিয়া বিভিন্নজনে যিহেতু প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে পেৰিছ অলিম্পিকৰ ব্যৱস্থাপনা সন্দৰ্ভত বা অলিম্পিকৰ যি ব্যৱস্থাপনা আছে ক্ৰীড়াসমূহৰ ক্ষেত্ৰত যিসমূহ ব্যৱস্থাপনা আছে ব্যৱস্থাপনাসমূহৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে আদালতত যিহেতু বিনেশ ফগটে গোচৰ তৰিছিলে এই বিষয়টোৰ সন্দৰ্ভত আৰু তাৰ সেই বিষয়টোৰ শুনানি শনিবাৰৰ নিশাৰ ভাগত প্ৰদান কৰাৰ কথা আছিলে কিন্তু কিছু তথ্যৰ সাল সলনি হোৱাৰ বা কিছু তথ্যৰ অমিল থকাৰ বাবে ইতিমধ্যে সেই গোচৰৰ শুনানি কিছুদিন পিছলৈ বৰ্তমান সময়ত ধাৰ্য কৰা হৈছে আৰু জানিব পৰা মতে 11 আগষ্ট অৰ্থাৎ আজিৰ দিনটোত হয়তো সেই চূড়ান্ত শুনানি প্ৰদান কৰাৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰা হৈছে আৰু ইতিমধ্যে জানিব পৰা মতে আদালতৰ 3টা প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব বিনেশ ফগটে আদালতৰ 3টা প্ৰশ্নৰ মুখামুখি হ'ব লাগিব বুলি ইতিমধ্যে তথ্য প্ৰকাশ কৰা হৈছে আৰু জানিব পৰা মতে সেই প্ৰশ্ন 3টা হৈছে প্ৰথমটো প্ৰশ্ন হৈছে দ্বিতীয় দিনা চূড়ান্ত খেলৰ আগতে পুৱাৰ ভাগত ওজন কৰিব লাগিব বুলি ইতিমধ্যে জানিছিল নেকি বিনেশ ফগটে অৰ্থাৎ আদালতৰ যি প্ৰশ্ন তেওঁ মুখামুখি হ'ব লাগিব সেই 3টা প্ৰশ্ন বৰ্তমান সময়ত আহি পৰিছে আৰু প্ৰথমটো প্ৰশ্ন হৈছে যে দ্বিতীয় দিনা চূড়ান্ত খেলৰ আগতে পুৱাৰ ভাগত ওজন কৰিব লাগিব বুলি জানিছিল নেকি বিনেশ ফগটে সেয়া হৈছে প্ৰথমটো প্ৰশ্ন আৰু দ্বিতীয়টো প্ৰশ্ন হৈছে কিউবাৰ মল্লযুঁজাৰুগৰাকীয়ে ইতিমধ্যে চূড়ান্ত খেলত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তেখেতে নিজৰ ৰূপৰ পদকটো বিনেশ ফগটৰ লগত ভাগ বতৰা কৰিব পাৰিব নেকি বুলি ইতিমধ্যে সেইটো হৈছে দ্বিতীয়টো প্ৰশ্ন আৰু যদি ভাগ বতৰা কৰে তেন্তে সেই পদক তেওঁ ল'ব পাৰিবনে অৰ্থাৎ সেই বিনেশ ফগটে সেই পদক গ্ৰহণ কৰিবলৈ নাই বুলি ইতিমধ্যে সেইটো হৈছে দ্বিতীয়টো প্ৰশ্ন আৰু তৃতীয়টো প্ৰশ্ন হৈছে আবেদনৰ সিদ্ধান্ত ৰাজহুৱা ঘোষণা কৰাৰ জৰিয়তে হওক বা আপুনি ব্যক্তিগতভাৱে সিদ্ধান্তটো গোপনীয়তা কৰি ৰাখিব বিচাৰে নেকি অৰ্থাৎ এই যি সিদ্ধান্ত লোৱা হ'ব বিনেশ ফগটৰ এই ঘটনা সন্দৰ্ভৰ ওপৰত যি চূড়ান্ত ৰায়দান প্ৰদান কৰা হ'ব সেই ৰায়দান ৰাজহুৱাভাৱে প্ৰদান কৰা হ'বনে ব্যক্তিগতভাৱে গোপনীয়ভাৱে সেই সিদ্ধান্তটো ৰখা হ'ব বুলি ইতিমধ্যে ৰখা হ'ব নেকি বুলি ইতিমধ্যে বিনেশ ফগটক ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিব আদালতে আৰু এই 3টা প্ৰশ্নৰ মুখামুখি হ'ব লাগিব মল্লযুঁজাৰুগৰাকীয়ে যেহেতু আমি জনাইছোঁ মাত্ৰ 100 গ্ৰাম ওজন বৃদ্ধি হোৱাৰ বাবে চূড়ান্ত খেলৰ কিছু সময় পূৰ্বে বিনেশ ফগটক ইতিমধ্যে পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিলে আৰু সেই ঘটনা সংঘটিত হোৱাৰ পিছতে ইতিমধ্যে সমগ্ৰ ক্ৰীড়া জগতত তুলপাৰ লাগিছিলে বিশেষকৈ ভাৰতৰ যি ক্ৰীড়া জগত আছে সেই ক্ৰীড়া জগতত ইতিমধ্যে তুলপাৰ লাগিছিলে আৰু ইতিমধ্যে পেৰিছ অলিম্পিকত প্ৰথমগৰাকী মল্লযুঁজাৰুৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু হিচাপে প্ৰথমবাৰৰ বাবে পেৰিছ অলিম্পিকলৈ গৈছিলে বিনেশ ফগট আৰু ইতিমধ্যে দেশবাসীয়ে বিনেশ ফগটৰ পৰা পদক লাভ কৰিব বুলি ইতিমধ্যে আশা কৰিছিলে আৰু ইতিমধ্যে পদক
নিশ্চিত আছিলে মল্লযুঁজাৰুগৰাকী, কিন্তু অন্তিমটো ক্ষণৰ কিছু মুহূৰ্তৰ পূৰ্বে ইতিমধ্যে এই ঘটনা সংঘটিত হৈছিলে বিনেশ ফোগটৰ লগত। তাৰপিছতে যিসকল বিনেশ ফোগটৰ অনুৰাগী আছিল সেই অনুৰাগীসকল হতাশ হৈ পৰিছিলে আৰু লগতে একাংশ যি ভাৰতৰ যি 140 কোটি ভাৰতীয় আছে সেই 140 কোটি ভাৰতীয় ইতিমধ্যে হতাশ হৈ পৰিছিলে, কিয়নো এটা ইতিহাস সৃষ্টি কৰিছিলে বিনেশ ফোগটে, যিহেতু পেৰিছ অলিম্পিকত ইতিমধ্যে প্ৰথমগৰাকী মল্লযুঁজাৰু হিচাপে অৱতীৰ্ণ হৈছিলে বিনেশ ফোগট। আৰু ইতিমধ্যে বিনেশ ফোগটৰ লগত যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনা ইতিমধ্যে সমগ্ৰ সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমো তোলপাৰ লগাত দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে পেৰিছ অলিম্পিকৰ চূড়ান্ত খেলৰ পূৰ্বে অযোগ্য ঘোষণা কৰা হৈছিলে খেলুৱৈগৰাকীক, আৰু এই ব্যৱস্থাৰ বিৰুদ্ধে ইতিমধ্যে বিনেশ ফোগটে কোৰ্ট অফ আৰ্বিট্ৰেশ্যন ফৰ স্পৰ্টছ চমুকৈ CSA ওচৰত ইতিমধ্যে আবেদন দাখিল কৰিছিলে। আৰু আবেদনৰ মৰ্মে ইতিমধ্যে শনিবাৰে নিশা 9:30 বজাত সিদ্ধান্ত ল'বলগীয়া আছিলে এই গোচৰটো সন্দৰ্ভত, কিন্তু কিছু সাল সলনি হোৱাৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে ইতিমধ্যে তাৰ সময়সীমা পিছুৱাই দিয়া হৈছে। আৰু জানিব পৰা মতে হয়তো আজিৰ দিনটোৰ ভিতৰত, অৰ্থাৎ আজি যিহেতু 11 আগষ্টত হয়তো সেই শুনানি চূড়ান্ত শুনানি ইতিমধ্যে প্ৰদান কৰা হ'ব পাৰে। আৰু ইতিমধ্যে আমি যিটো জনাইছোঁ যে আদালতত 3টা প্ৰশ্ন মুখামুখি হ'ব লাগিব বিনেশ ফোগটে, আৰু এই 3টা প্ৰশ্নৰ উত্তৰ কি প্ৰদান কৰিব বিনেশ ফোগটে তাক লৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমানেও অনিশ্চয়তাত আছে মল্লযুঁজাৰুগৰাকীৰ সেই পদক, হয়তো যদি তেওঁ কিউবাৰ মল্লযুঁজাৰুগৰাকীৰ লগত সেই যদি মেডেলটো শ্বেয়াৰ কৰে, অৰ্থাৎ তেওঁ যদি সেই ভাগ বতৰা কৰে, তেন্তে হয়তো ভাৰতলৈ ৰূপৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বিনেশ ফোগটে। আৰু ইতিমধ্যে 6টা পদকেৰে ইতিমধ্যে পেৰিছ অলিম্পিকত ইতিমধ্যে অভিযান সমাপ্ত কৰিবলৈ সক্ষম হৈছে ভাৰতৰ খেলুৱৈসকলে ইতিমধ্যে পেৰিছ অলিম্পিকত অভিযান সমাপ্ত কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ পিছতে এতিয়া বিনেশ ফোগটৰ ওপৰত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব তাক লৈ এতিয়া সকলোৱে দৃষ্টি নিবদ্ধ হৈ থকা দেখিব পোৱা গৈছে।